কবিতাৰ শিৰোনাম মা তুমি নোহোৱা দিনবোৰ। কবিতাটি লিখিছে শ্ৰদ্ধাৰ ৰেশ্মা বেগমে, কণ্ঠদান কৰিছে মণি দাসে। কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় আপোনালোকে মোক ক্ষমা কৰি দিব। মা তুমি নোহোৱা দিনবোৰ। তুমি গুচি যোৱা সিদিনাৰ পৰা ঘৰখন যেন একেবাৰে নিৰ্জন পৰিল। যাৰ আচলৰ ছাদ আছিল মোৰ পৃথিৱী, আজি সেই চাহ কৰা পলকতে হেৰাই গ'ল। চকু মেলিলেই মাথো বিচাৰি ফুৰো তোমাৰ সেই মৰম লগা হাঁহিটি। কাণত যেন আজিও বাজি উঠে মা তোমাৰ সেই শেষৰ মাতটি। দুখৰ নদীখন বুকুত কঢ়িয়াই প্ৰতিটো পল মই পাৰ কৰিছোঁ। অকলে থাকিলে আন্ধাৰ কোঠালিত তোমাৰ স্মৃতিবোৰ বুকুত সাৱটি কান্দিছোঁ। ভগৱানক সোধো ঘূৰি ঘূৰি মই, কিয় কাঢ়ি নিলে মোৰ মাৰ মৰমৰ। মা অবিহনে আজি মোৰ জীৱনটো যেন আধৰুৱা এক বিষাদৰ কবিতা। য'তেই আছা মা তুমি কুশলে থাকা। আকাশৰ তৰা হৈ চাই থাকা মোক। তোমাৰ আশীৰ্বাদেই মোৰ সাহস সহ্য কৰিবলৈ এই মৰ্মান্তিক সুখ।